মই সংগীতাই মোৰ সংগীতাছ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এটা নতুন ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছোঁ, কোমোৰাৰ লগত হাঁহৰ মাংস। তাৰ বাবে আমাক লাগিব কোমোৰা এচিটা, আলু, পিঁয়াজ আৰু তেজপাত, শুকান জলকীয়া দুটা আৰু এয়া হাঁহৰ মাংস। মিট মছলা 1 চামুচ, কাশ্মীৰী মিৰ্চ আধা চামুচ, ধনিয়া 1 চামুচ, হালধি পাউডাৰ 1 চামুচ, তেল আধা কাপমান দি আমি গেছটো অন কৰি লৈছোঁ। যিহেতু হাঁহৰ মাংসত তেল বহুত ওলায়, সেইবাবে কমাই দিলেও হয়। মছলাখিনি পানী অলপ দি এনেদৰে পেষ্ট টাইপত বনাই লৈছোঁ। তেল গৰম হৈ গৈছে, এতিয়া আমি দিম তেজপাত দুখিলা, শুকান জলকীয়া দুটা, পিঁয়াজ, পিঁয়াজ 3টা কুটি লৈছোঁ, ডাঙৰ পিঁয়াজ 3টা। এইখিনি ভালদৰে ভাজ খোৱালৈ আমি ঢাকি থাকিব লাগিব, অলপ গলি যোৱা নিচিনা হ'বলৈ। তাৰ বাবে আমি অকণমান ইয়াত নিমখ দি দিম, তেতিয়া সোনকালে গলি যায়। এয়া আমি অলপ ইয়াত নিমখ দি দিম সোনকালে গলি যাবৰ বাবে। ইয়াত পিঁয়াজটো অলপ ভাজ খাইছে, আমি ইয়াত এতিয়া আদা নহৰু পেষ্ট 1 চামুচ, দি পেলাই ভালদৰে লৰাই দিছোঁ। কেঁচা গোন্ধটো নোযোৱালৈকে আমি 1 মিনিটমান ভাজিব লাগিব। তাৰপাছতে আমি গুলি লোৱা মছলাখিনি এড কৰি দিম। এয়া আমি ইয়াত গুলি থোৱা মছলাখিনি ঢালি দিম। মছলাখিনি প্ৰায় ভজা হৈ গৈছে, আমি এতিয়া ইয়াত মাংসখিনি এড কৰিম। মাংসখিনি ধুই থৈছোঁ, গতিকে আমি ইয়াত মাংসখিনি দিম। আমি ইয়াত মাংসখিনি দি দিলোঁ। এইখিনি ভালদৰে ভাজিব লাগিব, অলপ ভাজ খোৱালৈকে। তাৰপাছত কোমোৰা আলু আমি দি ঢাকি দিম। মাংসখিনি আধা ভজা হৈ গৈছে, আমি ইয়াত এতিয়া আলু, কোমোৰা এইখিনি দিম। এয়া আলু, এয়া কোমোৰা, আলু সকলো দি দিলোঁ ইয়াত। এইখিনি আমি কম জুইত ঢাকি পেলাই 1 ঘণ্টামান সিজাব লাগিব, তেতিয়াহে ধুনীয়াকৈ কোমল হ'বগৈ। আৰু কোমোৰাখিনি ডাঙৰকৈ দিছোঁ মানে হাঁহৰ মাংসখিনি সিজোঁতে অলপ টাইম লাগে। হাঁহৰ মাংস সিজোঁতে মানে কোমোৰাখিনি ধুনীয়াকৈ সিজি তাৰ পৰা অলপ তেল ওলোৱা নিচিনা হ'বগৈ। আমি পানী এড নকৰোঁ ইয়াত। এই কোমোৰাৰ পৰা যিখিনি পানী ওলাব, সেই পানীখিনিতেই কম জুইত সিজিবলৈ দিব লাগিব, তেতিয়াহে কোমোৰাৰ পৰা ওলোৱা সেই ৰসখিনিৰ পৰা সিজা মাংসখিনি খাইহে সোৱাদ লাগে। কোমোৰাটো বুঢ়া কোমোৰা নহয় বাৰু, কোমলীয়া কোমোৰা। এয়া আমি কভাৰ কৰি দিছোঁ। 15 মিনিটমানৰ পাছত আকৌ আমি চেক কৰিম। এয়া 15 মিনিট হৈ গৈছে, আমি এবাৰ চেক কৰি চাই লওঁ। আকৌ পুনৰ কভাৰ কৰি দিছোঁ। আকৌ 15 মিনিটৰ পাছত আমি এবাৰ চেক কৰিম। এয়া আমাৰ
এবাৰ চাওঁ। ইয়াৰ পৰা সিজিছে। আমাৰ ধুনীয়াকৈ সিজি গৈছে। কোমোৰা মাংসও সিজি গৈছে আৰু 10 মিনিটৰ পাছত নমাব পৰা হৈ যাব। এয়া আমাৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া গেছটো অফ কৰি দিছোঁ। এয়া কোমোৰাৰ লগত হাঁহৰ মাংস ৰেডি। এই ৰেচিপিটো যদি ভাল লাগে তেনেহ'লে চেনেলটো লাইক আৰু কমেণ্ট কৰিব। আজিলৈ আহোঁ, বাই বাই।